Hello friends, welcome to my YouTube channel Feed, Fun and Foodie. Aji moi mor video tut kuntu recipe bikhoy dekhobole goi asu apnalok সকলোৱে নিশ্চয় thumbnail লিখিয়ে গম পাইছে হয় আজি মই মোৰ ভিডিও tut শাহী চিকেন কুৰমা ৰেচিপি দেখাবলৈ গৈ আছো গতিকে আহকচোন কেনেকৈ বনাই আমি সকলোৱে এবাৰ চাও আৰু এই শাহী চিকেন কুৰমাটো বনাবৰ কাৰণে চিকেনখিনি প্ৰথমতে মেৰিনেট কৰি ল'ব লাগিব এটা চাও হকচোন চিকেনখিনি কি কি ইনগ্ৰেডিয়েন্টছৰ হৈতে মেৰিনেট কৰি লওঁ বলো এয়া মই চিকেনখিনিত পোন প্ৰথমে নিজৰ অনুমান অনুযায়ী নিমখ দি লৈছো তাৰ পিছতে এচামুচ ৰঙা জলকীয়াৰ গুৰি আৰু মিঠা দৈ 2 চামুচ দি লৈছো পৰাপক্ষত আপোনালোকে টেঙা দৈ ব্যৱহাৰ নকৰিলেই ভাল তাৰ পিছতে মই চিকেনখিনিত 2 চামুচ আদা নহৰুৰ পেষ্ট দি লৈছো আৰু এই গুটেই সামগ্ৰীখিনি ভালদৰে এবাৰ মিক্স কৰি লম আৰু এতিয়া এই চিকেনখিনি আমি কমেও 1 ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ ফ্ৰিজত ৰাখি দিম এতিয়া মই কেৰাহীটোত ৰিফাইন তেল দি তেলখিনি গৰম হ'বলৈ দিম আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ হলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু এই গৰম ৰিফাইন তেলখিনিত মই সৰু সৰুকৈ কাটি থোৱা এই পিয়াজ কেইডোখৰ ৰঙচুৱা হোৱালৈকে ভাজি লম এইখিনিতে মন কৰিব যাতে পিয়াজখিনি একেবাৰে পুৰি নাযায় আৰু এই পিয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি থাকিম আৰু কেইমিনিটমানৰ পিছত এয়া দেখিলেই নহয় আমাৰ পিয়াজখিনিয়ে ৰং সলাবলৈ আৰম্ভ কৰিলে আৰু এইখিনিতে আমি পিয়াজখিনি নমাই লম ইয়াতকৈ বেছি ভাজিলে পিয়াজখিনি পুৰি যোৱাৰ সম্ভাৱনা থাকে আৰু সেই পিয়াজ ভাজা গৰম তেলখিনিতে মই তেজপাত শুকান জলকীয়া জালুক ইলাচি আৰু দালচিনি এই গুটেইখিনি সামগ্ৰী একেলগে দি ভালদৰে এবাৰ ভাজি লম ইয়াৰ পিছতে মই ইয়াত একেলগে চিকেনখিনি দি দিম আৰু গুটেইখিনি সামগ্ৰী ভালদৰে এবাৰ লৰাই লম আৰু 5 মিনিট মানৰ বাবে চিকেনখিনি সিজিবলৈ মই ঢাকনিখন বন্ধ কৰি দিম আৰু 5 মিনিট মানৰ পিছতে মই ঢাকনিখন দাঙি চিকেনৰ পানীখিনি একেবাৰে শুকাই নোযোৱা অৱস্থাত আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা কেইবিধমান গোটা মছলাৰ পেষ্ট ইয়াতে দি দিম আৰু মই ইয়াত কি কি গোটা মছলা ব্যৱহাৰ কৰিছো স্ক্ৰীনত নামবোৰ দি দিছো আৰু পিছতে মই এই গোটেইখিনি সামগ্ৰী পুনৰ এবাৰ ভালদৰে মিক্স কৰি চিকেনখিনি সিজিবলৈ কমেও 7 মিনিট মানৰ বাবে ঢাকনিখন বন্ধ কৰি দিম আৰু এয়া দেখিলে আমাৰ চিকেনৰ পানীখিনি অলমোষ্ট শুকাই গৈছে আৰু এতিয়া মই ইয়াত 2 চামুচ নাৰিকলৰ গুৰি আৰু আগতে প্ৰস্তুত কৰি থোৱা আধা কাপমান জোখৰ বাদামৰ পেষ্ট দি দিম আপোনালোকে ইয়াতে নিজৰ ইচ্ছা অনুসৰি যিকোনো প্ৰকাৰৰ বাদাম ব্যৱহাৰ কৰিব পাৰে মই ইয়াত কাজু আৰু আলমণ্ড ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া গোটেই সামগ্ৰীখিনি ভালদৰে এবাৰ মিক্স কৰি লম আৰু ভালদৰে গোটেইখিনি মিক্স কৰি পুনৰ ইয়াত আধা কাপমান জোখৰ মিঠা দৈ দি দিম মই আগতে কোৱাৰ দৰে আপোনালোকে পৰাপক্ষত মিঠা দৈ ব্যৱহাৰ কৰিব টেঙা দৈ ব্যৱহাৰ নকৰিলেই ভাল আৰু এই গোটেইখিনি সামগ্ৰী পুনৰবাৰ ভালদৰে মিক্স কৰি আমি কমেও 10 মিনিট মানৰ বাবে ঢাকনিখন বন্ধ কৰি দিম আকৌ এয়া 10 মিনিট মানৰ পিছত আমি এই চিকেনখিনিত আগতে ভাজি থোৱা পিয়াজখিনিৰ এটা পেষ্ট বনাই ইয়াতে দি দিম আৰু এই পিয়াজৰ পেষ্টটোৰ লগতে আমি ইয়াত অন্য এবিধ ইনগ্ৰেডিয়েন্টছ লগ কৰি দিম আৰু সেইবিধ হ'ল কেওৰা ৱাটাৰ ইয়াৰে 2 চামুচমান কেওৰা ৱাটাৰ আমি এই চিকেনখিনিত দি গোটেইখিনি ভালদৰে মিক্স কৰি পুনৰবাৰ সিজিবলৈ চিকেনখিনি আকৌ 10 মিনিট মানৰ বাবে ঢাকনিখন বন্ধ কৰি দিম
তাৰ পিছতে মই ঢাকনিখন গুচাই নিজৰ অনুমান অনুযায়ী চিকেনখিনি সিজিবলৈ পানী দি দিম আৰু গোটেইখিনি ভালদৰে এবাৰ লৰাই পুনৰ সিজিবলৈ ঢাকনিখন কমেও 10 মিনিট মানৰ বাবে বন্ধ কৰি দিম আৰু 10 মিনিট মানৰ পিছত এয়া আমাৰ শাহী চিকেন কোৰ্মা ৰেডি হৈ গ'ল গতিকে এয়া আছিল আজি মোৰ শাহী চিকেন কোৰ্মাৰ ৰেচিপি ভিডিঅ'টো যদি ইমানলৈ চালে আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই যেন লগতে সদায় কোৱাৰ নিচিনা আজিও কম মোৰ ভিডিঅ'সমূহৰ মোৰ চেনেলৰ বিষয়ে আপডেটসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে মই মোৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দি দিম আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে গতিকে এইখিনিয়ে কৈ মই মোৰ ভিডিঅ' সমাপ্ত কৰিলোঁ সকলোৰে শুভ হওক ধন্যবাদ